হেই ইউটিউব পৰিয়াল, কি খবৰ? আশা কৰোঁ ভালে আছে আৰু আগন্তুক দিন তেনেকৈ ভালে থাকক। আজি বহুত দিনৰ পাছত আজি আকৌ এটা নতুন ভিডিঅ'ৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া ভিডিঅ'টো কেনেকৈ কি কিয় কিহৰ ওপৰত আমি গোটেইখিনি আলোচনা কৰিম। তাৰে আগতে মই জনাই লৈছোঁ যে মই ইকৰাম ফাৰহান, আৰু আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যে ভিডিঅ'টোত ঠিক ঠাক আছেনে নাই, মানে যদি কিবা ভুল হৈছে তেন্তেও জনাব। আৰু কেনেকুৱা টপিকৰ ওপৰত মই ভিডিঅ' বনাব লাগে কমেণ্টত জনাব। তো আপোনালোকে এতিয়া দেখা পাই আছে চাগে যে এইটো চাওক 10টা বাজিছে, ৰাতি লগভগ 10টা বাজিবৰ সময় হৈছে। আৰু মই এতিয়া আছোঁ বৰ্তমান মোৰ দোকানত, ৰেষ্টুৰেণ্টত ভিতৰত আছোঁ। এতিয়া তাৰমানে হাল্লা অলপ খুব কম, আৰু যিহেতু দুই এখন গাড়ী যাই আছে ৰাস্তাৰে, কিন্তু দিনতকৈ বহুত কম, সেই গতিকে মই ভিডিঅ'টো ৰাতি বনাবলগীয়া হৈছে। আৰু বাৰু যি নহওক ভিডিঅ'টো আমি আলোচনা কৰোঁ। এতিয়া কথাটো হৈছে যে আমি যিটো কথাৰ ওপৰত আজি আমি আলোচনা কৰিম সেই কথাটো হৈছে ড্ৰেছ আপ, সাজপাৰ বা সাজ পোছাক। কিছুমান ক্ষেত্ৰত ভাল ড্ৰেছ বা ভাল পোছাক কিছুমান ক্ষেত্ৰত বহুত আৱশ্যকীয় হৈ পৰে, কিছুমান ক্ষেত্ৰত বহুত মেটাৰ কৰে। কেনেকুৱা টাইপৰ ক্ষেত্ৰত মই কৈ আছোঁ, এতিয়া ছাপ'জ ধৰি লওক আপুনি এটা ইণ্টাৰভিউ দিব গৈছে বা অফিচ এটাত গৈছে। যোৱাৰ ক্ষেত্ৰত আপুনি পূৰা একদম টেটু বনাই কিনে চেন টেন পিন্ধি কিনে চুলি তুলি কালাৰ কৰি কিনে একদম মোৰ নিচিনা এনেকৈ যাব নেকি? নাযায়। কাৰণ আমি পৰিৱেশৰ লগত খাপ খুৱাই চলিব লাগিব, নিজকে মিলাব জানিব লাগিব। এতিয়া মোৰ যদি ড্ৰেছ আপ বা আপোনাৰ যদি ড্ৰেছ আপ, মোৰতো বাদ দিয়ক, আপুনি জাষ্ট ইমেজিন কৰক যে আপোনাৰ যদি ড্ৰেছ আপ যদি ভাল মানে শ্বাৰ্ট এটা বা টাই হওক, বা কোনোবা ব্ৰেণ্ডেড পিন্ধে কোনোবাই নিপিন্ধে, মইতো ব্ৰেণ্ডেড নিপিন্ধোঁ, বৰ বেছি দুই এটা ব্ৰেণ্ডেড পিন্ধিব পাৰোঁ, কিন্তু মই নন ব্ৰেণ্ডেডে পিন্ধোঁ। এতিয়া আপুনি যদি ভাল পোছাক এযোৰ পিন্ধি যায় তেন্তে আপোনাৰ বহুতখিনি প্লাছ পইণ্ট আছে। কেনেকুৱা টাইপৰ চাওক, এতিয়া আপুনি ক'ৰবাত গ'লে, গাড়ীৰ পৰা নামিল বা খোজকাঢ়ি গৈ আছে, সেইখিনি সময়ত সেনেকুৱা সময়ত আপোনাক বহুতে ন'টিছ কৰিব, বহুতে আপোনাক লক্ষ্য কৰিব। আপোনাৰ লগত পইচা আছে নে নাই, পকেটত পইচা আছে নে নাই সেইটো নাচায়, কিন্তু আপোনাক যিটো দেখিছে সেইটোহে আপোনাক বিশ্বাস কৰিব। আপুনি যদি সেনেকুৱা ড্ৰেছ আপ পিন্ধি কিনে যে আপুনি যদি কাৰোবাৰ ওচৰত এটা কথা পাতিব যায়, কিবা আলোচনা কৰিব যায়, আপুনি যদি কয় মোৰ মাৰ্চিডিজ আছে, মোৰ অডি আছে, তেন্তে বিশ্বাস কৰি ল'ব। কিন্তু মই এইটো নকওঁ যে পকেটত পইচা নহ'লে বা ইনকামৰ ৰাস্তা নাথাকিলে আপুনি লেভেল দেব বা এনেকুৱা টাইপৰ কিবা এটিটিউড দেখাব, তেনেকুৱা একো কৰিব নালাগে। মই কৈছোঁ যে যিখিনি কেপাচিটি, সেই কেপাচিটিখিনি বা সেই সক্ষম যিখিনি আছে সেইখিনিৰ ওপৰতহে আমি থাকিব লাগে। তাতকৈ বেছি মানে 10 টকা যদি পকেটত আছে, আমি 1000 টকাৰ লেভেল কেতিয়াও দেখাব নালাগে। তো ঘটনাটো তেনেকুৱা টাইপৰ, বুজি পালে? আৰু যদি ধৰক যদি মই আপোনাক আজি গুৰুত্ব দিয়া নাছিলোঁ, যেতিয়া আপোনাৰ ড্ৰেছ আপে চেঞ্জ হৈ যাব তেন্তে আপুনি মানুহটোৰ দেখাত বেলেগ টাইপ হৈ যাব, আৰু যিজন মানুহে আপোনাক মাতা নাছিল সেই মানুহজনে আপোনাক মাতিবলৈকে বাধ্য হৈ যাব। মই নকওঁ যে আপোনাৰ কিবা জেদ আছিল, সেইটো কথা ক'ব যোৱা নাই মই, এনেই আৰু আপোনাক যদি কোনো মাতা নাছিল, ধেমালি চলৰে হ'লে মাতিব, কি ভাই বা কি কিবা বেলেগ টাইপ লগা হৈ গৈছে বা বেলেগ দেখা হৈ গৈছে, কি কৰা, এনেকুৱা টাইপৰ কিবা কিবি প্ৰশ্ন সুধিব। গতিকে কিছুমান ক্ষেত্ৰত এনেকুৱা ড্ৰেছ আপৰ বহুত প্ৰয়োজন হৈ পৰে, মানে কিছুমান ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। আৰু যেতিয়া আপুনি যদি ভাল এযোৰ সাজ পোছাক পিন্ধি থাকিব তেন্তে আপোনাৰ কথা কোৱা ষ্টাইলো অট'মেটিক চেঞ্জ হৈ যাব। গতিকে মই যিখিনি কথা ক'লোঁ আপুনি চাগে নিশ্চয় বুজি পাইছে। ভালকৈ থাকক, ভাল এযোৰ পোছাক পিন্ধক, লাগিলে পুৰণাই হওক। মোৰতো ছেম কাপোৰ, মইতো পুৰণা কাপোৰে পিন্ধিছোঁ, লাগিলে সেইযোৰ কাপোৰে ধুই কিনে ধুনীয়াকৈ চাফা কৰি কিনে বা ধুই কিনে লাগিলে ইস্ত্ৰি কৰক, ইয়া ফিৰ ভালকৈ নকৰক, ভাল এযোৰ পোছাক পিন্ধি কিনে থাকক। আপুনি নিজে গম পাব যে আপোনাক মানুহে গুৰুত্ব দিয়ে নে নিদিয়ে। আজি মই আৰু এজন যদি কোনোবা ফৰ্মেল ড্ৰেছ পিন্ধা মানুহ যদি একেলগে দুজনে যদি গুচি যাওঁ, মোক গুৰুত্ব নিদিয়ে। কাৰণ কিয়, মই নৰ্মেলি জিন্স পেণ্ট এটা পিন্ধি আছোঁ, হাৱাই চেণ্ডেল পিন্ধি আছোঁ, বাছ। কিন্তু সেই মানুহজনৰ লগত যেতিয়া যাম মই, বা সেই ল'ৰাজনৰ লগত যেতিয়া যাম মই, তাক বা তেখেতকহে বেছি গুৰুত্ব দিব। লাগিলে তেখেতৰ পইচা থাকক নাথাকক পিছৰ কথা, মোৰ লাগিলে লাখ টকা থাকক, তেখেতৰ লাগিলে 10 টকা থাকক, কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা ড্ৰেছ আপটো বহুত ইম্পৰ্টেণ্ট। চাওক, শৰীৰটো নিজৰ, গতিকে নিজৰ শৰীৰটোক যদি নিজে ভালকৈ ৰাখিব নোৱাৰোঁ
তাতে আৰু কি ক'ম মই। আপোনাৰ শৰীৰ আপুনি ধুনীয়াকৈ সজাই পৰাই ৰাখক, ধুনীয়াকৈ থাকক। আপোনাক কোৱা নাই আপুনি ব্ৰেণ্ডেড পিন্ধক কাপোৰ, মই কোৱা নাই আপুনি পুমাৰ কাপোৰ পিন্ধক, এডিডাছৰ কাপোৰ পিন্ধক, নালাগে। আপোনাৰ যিখিনি কেপাচিটি আছে সেইখিনিৰ ভিতৰতে আপুনি নিজকে সুন্দৰকৈ ৰাখিব পাৰে। গতিকে আশা কৰিলোঁ মোৰ কথাখিনি আপোনালোকে বুজি পালে। যিখিনি পাৰিলোঁ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকৰ লগত মই কথাখিনি মোৰ মনৰ কথাখিনি মই আপোনালোকক জনালোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে মোক কমেণ্টত জনাব। আৰু আকৌ এবাৰ কৈছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগন্তুক দিনত যাতে এনেকৈ ভাল ভাল ভিডিঅ', ইয়াতকৈ ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনিব পাৰোঁ, তাৰ কাৰণে মোক ছাপোৰ্ট কৰক, আশীৰ্বাদ কৰক আৰু আশীৰ্বাদ কৰক।